Okay, dear students, আজি আমি ডিসকাস কৰিব গৈ আছো ক্রিস্টাল ফিল্ড থিওরি যাক সমুখে কোৱা হয় CFT. Okay, most important. So CFT বিষয়ে আমি আজি ডিসকাস কৰিব আহা. Okay, so CFT first time আমি চাও CFT দুটা বেসিক পস্তুলেট. CFT থিওরি টু কি দুটা তথ্যৰ ওপৰত বেস কৰি আছে. CFT assumption কৰিছিলে যে metal ion and ligands are treated as point charge. অৰ্থাৎ যে metal ion আৰু লিগান্ড ওকে সিহঁতক বিন্দু আধান হিচাপে ধাৰণা কৰিছিল. ওকে নেক্সট হৈছে তোমাৰ ইন্টাৰেকশন বিটুইন মেটাল লিগান্ড বন্ডস আৰ পিওৰলি আয়নিক. এটা মোস্ট ইম্পৰ্টেন্ট দেই, পিওৰলি আয়নিক মানে যেটো তোমাৰ মেটাল আৰু লিগান্ডৰ যেটো বন্ড এই বন্ডডাল ইয়াত এই থিওৰিটোৰ মতে কি বুলি কনসিডাৰ কৰি লৈছিলে, পিওৰলি আয়নিক বুলি কনসিডাৰ কৰি লৈছিলে. ওকে সো এই দুটা বেসিক পস্তুলেটৰ ওপৰত বেস কৰি ক্রিস্টাল ফিল্ড থিওৰিটো আছে. ওকে So crystal field theory to শিকাৰ আগতে আমি d orbitalৰ কনসেপ্ট অকমান জানিব লাগিব. ওকে আমি জানো যে d orbital টোটাল কেইটা আছে, পাঁচটা আছে. তাৰে সচন কি কি আছে, dxy, dyz, dzx, dx² - y² dz². ওকে তো তোমালোকে জানা যে এই তিনিটা অরবিটাল কি হয়, along the area ইহতি ক্ষেত্ৰৰ দিশত আছে, along the area. ওকে আৰু এই দুটা এক্সিস ক'ত আছে চোন, along the axis. এই দুটা অরবিটাল আছে তোমাৰ along the axis. এই দুটা কথা মন কৰা, এই ইয়াৰে তিনটা অরবিটাল along the area আৰু দুটা অরবিটাল along the axis. এই পইণ্টৰ ওপৰত বেস কৰি আমি ক্রিস্টাল ফিল্ড থিওৰিটো পঢ়িব গৈ আছো. ওকে এতিয়া মই অলৰেডি ডিসকাস কৰিলো যে ডি অৰবিটাল টোটাল পাঁচটা আছে আৰু পাঁচটা ডি অৰবিটালক দুটা বিশেষ সেট মই বিভক্ত কৰিব পাৰো, এটা along the area, এটা along the axis. ওকে এতিয়া চোৱা এই ক্রিস্টাল ফিল্ড থিওৰিটো আমি সাধাৰণতে তিনটা বিশেষ ধৰণৰ কমপ্লেক্সৰ ক্ষেত্ৰত ডিসকাস কৰিব পাৰো, অক্টাহেড্ৰাল কমপ্লেক্সৰ ক্ষেত্ৰত, টেট্ৰাহেড্ৰাল কমপ্লেক্সৰ ক্ষেত্ৰত আৰু এটা হৈছে তোমাৰ স্কোয়াৰ প্লেনাৰ কমপ্লেক্সৰ ক্ষেত্ৰত. ওকে সো আমি ফাৰ্স্ট ডিসকাস কৰিম অক্টাহেড্ৰাল কমপ্লেক্সৰ ক্ষেত্ৰত. যে অক্টাহেড্ৰাল কমপ্লেক্স এটাত ক্রিস্টাল ফিল্ড থিওৰিটো আমি কেনেকৈ এপ্লাই কৰিব পাৰো. ওকে এটা তোমালোকে অলৰেডি গম পাইছা যে ডি অৰবিটাল সমূহ টোটাল ডি অৰবিটাল কেইটা আছে, পাঁচটা. ওকে তো সমানকে কৈছো মই পাঁচটা. ওকে এইকেইটা কি হয় জানানে, ডিজেনাৰেট মানে হৈছে গোটেই কেইটাৰে এনাৰ্জি কি হয়, সেম. ওকে অৰ্থাৎ এই পাঁচটা ডি অৰবিটেলৰ গ্ৰাউণ্ড ষ্টেটত কি থাকে তোমাৰ বা ভূমিষ্ঠৰ অৱস্থাত এনাৰ্জি ইহঁতৰ সমান. এনাৰ্জি সমান হয় কাৰণে ইলেক্ট্ৰন এটা যিকোনো এটা অৰবিটেলত, ইহঁতৰ পাঁচটাৰ যিকোনো এটা অৰবিটেলত গ্ৰাউণ্ড ষ্টেটত সোমাব পাৰে. কিন্তু এটা কথা এটা চোৱা, ইয়াতে মন কৰা, ধৰি লোৱা এইটো এটা মেটেল আয়ন. ওকে এইটো এটা মেটেল আয়ন. ইয়াত যেতিয়া লিগান্ড এটা যেতিয়া ইলেক্ট্ৰন ডনেট কৰিব কি হ'ব তেতিয়া চোৱাচোন, লিগান্ডে দিয়া ইলেক্ট্ৰন আৰু এই চেন্ট্ৰেল মেটেল এটমটোৰ ওচৰত থকা ইলেক্ট্ৰনৰ মাজত এবাৰ কি হ'ব, ৰিপালচন ষ্টাৰ্ট হ'ব নে নহয়. কাৰণ ইয়াত যদি ইলেক্ট্ৰন আছে, ই যদি ইয়াক ইলেক্ট্ৰন ডনেট কৰিছে, আল্টিমেটলি সেই ইনকামিং ইলেক্ট্ৰন আৰু এক্সিষ্টিং ইলেক্ট্ৰনৰ মাজত এবাৰ কি হ'ব, ৰিপালচন হ'ব. ৰিপালচন হোৱাৰ লগে লগে এই অৰবিটেল কেইটাৰ এনাৰ্জি সেম থাকিব পাৰিব জানো, এইবাৰ নিশ্চয় নোৱাৰে. এইবাৰ ইহঁতৰ এনাৰ্জি কি হ'ব, এক্সাইটেড হ'ব. ওকে আৰু এক্সাইটেড হোৱাৰ পাছত ইয়াতে কেইটামান বিশেষ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত নিৰ্ভৰ কৰি ই দুটা ভাগত বিভক্ত হয়. কিয় হয় আমি চাওঁ আহা. কিয় হোৱাৰ ৰিজনটো এটাই যে যেতিয়া লিগান্ডে চেন্ট্ৰেল মেটেল এটমক ইলেক্ট্ৰন ডনেট কৰিব, ইলেক্ট্ৰনৰ মাজত এবাৰ কি হ'ব, ৰিপালচন হ'ব. এতিয়া কি হয়, এইটো গ্ৰাউণ্ড ষ্টেটত ডিজেনাৰেট. নেক্সট ই কি হ'ব পাৰে, এক্সাইটেড ষ্টেটত এনেকুৱা হায়াৰ এনাৰ্জি অৱস্থালৈ যাব পাৰে. এইটো কিন্তু মন কৰিবা, এইটো কাল্পনিক অৱস্থা. ওকে বা এইটো এটা হাইপথেটিকেল ষ্টেট বুলি ক'ব পাৰা, যেটো হাই এনাৰ্জি, ইয়াৰ এনাৰ্জিটো কি হৈ আছে চোন, হাই এনাৰ্জি. ওকে এইটো হাই এনাৰ্জি হাইপথেটিকেল অৱস্থা. ওকে সো এটাৰ ফালে মই এনাৰ্জি ইনক্ৰিজিং অৰ্ডাৰটো দি লৈছো. ওকে এতিয়া কি চোৱা,
অক্টাহেড্ৰেল কমপ্লেক্সৰ ক্ষেত্ৰত এটা বিশেষ পইণ্ট মনত ৰাখিব হ'লে অক্টাহেড্ৰেল কমপ্লেক্সৰ ক্ষেত্ৰত ওকে পইণ্টটো কি ligands approaches along the axis এইটোৱে হৈছে মেইন পইণ্ট কাৰ ক্ষেত্ৰত অক্টাহেড্ৰেলৰ ক্ষেত্ৰত যে লিগাণ্ডবোৰে কোনটো দিশত এপ্ৰোচ কৰিব সদায় along the axis অক্ষৰ দিশতহে লিগাণ্ডবোৰে এপ্ৰোচ কৰিব এতিয়া চোৱাচোন যদি অক্ষৰ দিশত এপ্ৰোচ কৰে এই যিকিটা অৰবিটেল এই তিনিটা dxy dyz dzx ইহঁত তিনিটাই ৰিপালচন ফিল কৰিব জানো বা বেছিকে ৰিপালচন ফিল কৰিব জানো ইহঁতি নিশ্চয় নকৰে ৰিপালচন বেছিকে ফিল কোনে কৰিব dx স্কয়াৰ মাইনাছ y স্কয়াৰ আৰু dz স্কয়াৰ কিয় কৰিব কাৰণ মই এই বিশেষ পইণ্টটো দিছো সো লিগাণ্ডছ এপ্ৰোচেছ এলং দা এক্সিছ কাৰ ক্ষেত্ৰত অক্টাহেড্ৰেলৰ ক্ষেত্ৰত মানে অক্টাহেড্ৰেল কমপ্লেক্স থাকিলে দ্যাট মিন্স ইহঁতি বেছিকে ৰিপালচন ফিল কৰিব আৰু ইহঁতি যদি বেছিকে ৰিপালচন ফিল কৰে এই যে পাঁচটা যে ডি অৰবিটাল ডিজেনাৰেট হৈ আছে এটা কি হ'ব দুটা ভাগত বিভক্ত হৈ যাব এনাৰ্জি কাৰ কোনটো সেটৰ বেছি হ'ব যাৰ ডাইৰেকশনটো কি আছিল along the axis আছিল অৰ্থাৎ এবাৰ কি হ'ব এই দুটা অৰবিটেলৰ এনাৰ্জিটো বাঢ়ি যাব ওকে মই এই পইণ্টটো আকৌ এবাৰ লিখি দিম বাৰু মই অলপ দেৰিৰ কাৰণে মচি দিছো ওকে এতিয়া চোৱা এবাৰ কি হ'ব ই দুটা সেটত বিভক্ত হৈ যাব ওকে তলত কি আহি যাব তিনটা আহি যাব কোন তিনটা থাকিব তলত যেকিটা along the area আছিল কি আছে ইয়াত চোন dxy dyz dzx কাৰণ এইকিটা along the area আৰু এৰিয়া হোৱাৰ কাৰণে ইহঁতৰ ৰিপালচনটো কি হ'ব কম হ'ব গতি এনাৰ্জি কি হৈ যাব কমি যাব আৰু ইয়াত ওপৰত সেট কি থাকি যাব চোৱা দুটা অৰবিটেল থাকি যাব ইয়াত কি থাকি যাব dx স্কয়াৰ মাইনাছ y স্কয়াৰ dz স্কয়াৰ ওকে দ্যাট মিন্স অক্টাহেড্ৰেলৰ ক্ষেত্ৰত যেটো মেইন পইণ্ট মই মেইন পইণ্টটো ইফালে কৰবাত মই এটা লিখি দিছো বাৰু চোৱাচোন কি হৈছে লিগাণ্ডছ আকৌ এবাৰ লিখি দিছো মই লিগাণ্ডছ এপ্ৰোচেছ along the axis এই পইণ্টটো মনত ৰাখিবা তোমালোকে লিগাণ্ড এপ্ৰোচেছ along the axis কাৰ ক্ষেত্ৰত অক্টাহেড্ৰেলৰ ক্ষেত্ৰত আৰু সেই কাৰণে এই তিনিটাৰ এনাৰ্জি কমি আহিছে আৰু তিনিটাৰ এনাৰ্জি কি হৈছে বাঢ়ি গৈছে ওকে সো এইটোত মই ধৰিবটো নাল পইণ্ট আছে ইয়াতে য'ত এনাৰ্জিটো মিনিমাম আছে ওকে বা এনাৰ্জি 0 আছিল এতিয়া চোৱা মই গম পাইছো যে ইয়াৰ এনাৰ্জি কি হৈছে কমি গৈছে তে কিমান কমি গৈছে এইটো আমি জানিব লাগিব হয় নাই বা ইয়াৰ এনাৰ্জি কি হৈ গৈছে চোন বাঢ়ি গৈছে তো আমি কি জানিব লাগিব কিমান বাঢ়িছে আমি এইটো জানিব লাগিব ওকে এতিয়া এই যে পাঁচটা যে ডিজেনাৰেট অৰবিটেল আছিলে সিহঁতি চোন এটা বিশেষ ভাগত বিভক্ত হৈ গ'ল এটা সেপাৰেশন আহি গ'ল ইহঁতৰ মাজত হয় নাই আৰু হেতু এটা বিশেষ ইউনিটেৰে জুখিব পাৰি এইটো কোৱা হয় তোমাৰ ডেল্টা নট ওকে আৰু এই ডেল্টা নট কি বুলি ক'ব পাৰো মই ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি এই ডেল্টা নটটো ক'ব পাৰো মই CFSE ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি এই টোটেল ডেল্টা নট এই ডেল্টা আৰু এই নটতে কি বুজাইছে জানানে একচুয়ালি অক্টাহেড্ৰেল আমি এটা কাৰ কাৰণে ডিসকাস কৰিছো অক্টাহেড্ৰেলৰ কাৰণে এটো O টোৱে যদি মই নট বুলি কৈছো এটো একচুয়ালি O ওকে এটো অক্টাহেড্ৰেল কমপ্লেক্সটো ডিটাৰমাইন কৰি আছে এতিয়া চোৱা ই কিমান কমিব কেনেকৈ কৰিম টোটেল কেইটা অৰবিটেল আছিল পাঁচটা টোটেল পাঁচটা অৰবিটেল কাৰ তুলনাত কমিছে চোৱাচোন কাৰ তুলনাত কমিছে এই দুটা অৰবিটেলৰ তুলনাত কমিছে সেইকাৰণে 2 যেটো কমিছে এনাৰ্জি এখানে আগত কি হ'ব মাইনাস 2/5 ওকে ইয়াৰ এনাৰ্জি চোৱা টোটেল অৰবিটেল কেইটা পাঁচটা এটো কাৰ তুলনাত হ'ব এই তিনটাৰ তুলনাত কিমান বাঢ়িছে এইটো 3/5 ওকে এটো ৰেশিও ললে তোমালোকে গম পাবা যে একচুয়ালি কিমান হ'ব এটো যদি ৰেশিওটা কিমান হ'ব অলমোস্ট 0.4 হয় নে এটো কিমান হ'ব মাইনাস অলমোস্ট 0.4 ডেল্টা নট ওকে আৰু এটো কিমান আহিব প্লাস 0.6 ডেল্টা নট একচুয়ালি এইটো দুটা ৰেশিও এই বিশেষ ইকুৱেশ্যনটোৰ পৰা বা এই বিশেষ ৰেশিওটোৰ পৰা এই ভ্যালু কিটা পাব পৰা মোস্ট ইম্পৰ্টেন্ট এতিয়া চোৱা
এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট কথাটো কি হ'ল এই তিনিটা অৰবিটেলক একেলগে কোৱা হয় T2G এটা বিশেষ এটা ৱৰ্ড ইউজ কৰা হয় T2G ওকে T2 বুজাই আছে ট্ৰিপলি ডিজেনাৰেট কাৰণ এইটো সব ট্ৰিপলি মানে তিনিটা আছে দেখিছেনে DX Y Y Z X তিনিটা আছে এখানে ট্ৰিপলি ডিজেনাৰেট কাৰণ ইহঁতৰ এনাৰ্জি কি হৈছে সেম হৈ আছে হয়নে ট্ৰিপলি ডিজেনাৰেট আৰু এই যেটো বিশেষ জি টাৰ্ম ইউজ কৰিছো এই জিটো ইউজ কৰা হয় জিৰেট মানে যদি সিমেট্ৰিক্যাল থাকে সিমেট্ৰিক্যালৰ কাৰণে স্পেক্ট্ৰোকেমিক্যাল ৱেট এটো জিটো ব্যৱহাৰ কৰা হয় মানে অক্টাহেড্ৰেলৰ যেটো স্প্লিটিং ಇದು সিমেট্রিক্যাল স্প্লিটিং এটা সেই কাৰণে এটো কি কৰা হয় জি টাৰ্মটো ইউজ কৰা হয় ট্ৰিপলি ডিজেনাৰেট কে বুজি পাইছানে কাৰণ এটো তিনটা অৰবিটেল সোমাই আছে আৰু ইহত দুটা কোৱা হয় কি কম ইহত দুটা ই জি অৰ্থাৎ ডাবলি ডিজেনাৰেট ইহতক কোৱা হয় ডাবলি ডিজেনাৰেট একে ইজি ইজি মানে কি কি সেট সোমাই আছে dx² - y² আৰু dz² ওকে তো এইটোৱে হৈছে তোমাৰ অক্টাহেড্ৰেল ফিল্ডত ক্ৰিষ্টেল ফিল্ড স্প্লিটিং মই আকৌ এবাৰ কৈছো অক্টাহেড্ৰেল ফিল্ডত প্ৰথম এটা কথা মন কৰিবা যে স্প্লিটিংটো কিয় হয় স্প্লিটিং কিয় হয় বুলি ক'লে লিগাণ্ডে যেতিয়া সেন্ট্ৰেল মেটাল এটমক যেতিয়া ইলেক্ট্ৰন প্ৰদান কৰিব অলৰেডি এক্সিস্টিং ইলেক্ট্ৰন আৰু ইনকামিং ইলেক্ট্ৰনবোৰৰ মাজত কি হ'ব বা ৰিপালচন হোৱাৰ লগে লগে এই এনাৰ্জিটো কি হৈ যাব ইয়াৰ হাই হৈ যাব এটো তোমালোকে এভাৰেজ এনাৰ্জি বুলি হেল্প কৰা দেই এভাৰেজ এনাৰ্জি আৰু এটো কন্ডিশনটো মই কি কৈছো এটা হাইপোথেটিক্যাল অৱস্থা উত্তেজিত অৱস্থা ওকে এটা কাল্পনিক অৱস্থা এইটো হোৱাৰ লগে লগে নেক্সট আমি পইণ্ট মনত ৰাখিব লাগিব যে অক্টাহেড্ৰেল ফিল্ডৰ ক্ষেত্ৰত লিগাণ্ডছ এপ্ৰোচেছ এলং দা কি হয় এক্সিছ অক্ষৰ দিশত লিগাণ্ডবোৰে এপ্ৰোচ কৰে যদি অক্ষৰ দিশত এপ্ৰোচ কৰে চোৱাচোন এলং দা এক্সিছ কোনটা অৰবিটেল আছে dx² - y² dz² গতি ইহঁতৰ এনাৰ্জি কি হৈ যাব হাই হৈ যাব আৰু ইহঁত তিনটা কি এলং দা এৰিয়া গতি ইহঁতৰ এনাৰ্জি কি হৈ যাব কমি যাব ওকে এতিয়া এই যে দুটা ভাগত যে বিভক্ত হ'ল এটো এটা লিখি ইউনিট ডেল্টা নট লিখিছো দিছেন ডেল্টা একচুয়ালি নটটো কি বুজাই আছে অক্টাহেড্ৰেল এইটোকে কোৱা হয় ক্ৰিষ্টেল ফিল্ড স্প্লিটিং আৰু এইটো ভ্যালু ইয়াক কোৱা হয় ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি মই নেক্সট ভিডিঅ'ত এই গোটেইবিলাক কেনেকৈ ক্যালকুলেশন কৰিব লাগে মই দেখাই দিম নেক্সট হৈছে ই কিমান এনাৰ্জি ইনক্ৰিজ হৈছে বা ডিক্ৰিজ হৈছে কেনেকৈ উলিয়াম টোটাল 5টা অৰবিটেল ইয়াৰ তুলনাত কিমান কমিছে 2/5 ইয়াৰ তুলনাত কিমান বাঢ়িছে 3/5 সো এইটা আমি ভ্যালু পাইছো দেখিছা নেক্সট হৈছে এটো ট্ৰিপলি ডিজেনাৰেট এই তিনটা কোৱা হয় ট্ৰিপলি ডিজেনাৰেট T2G বুলি কোৱা হয় কিয় কোৱা হয় এই তিনটা আছে G2 জিৰেট বুজাইছে বা সিমেট্ৰিক্যাল ৱৰ্ডটো আছে কাৰণে এতে ক্ৰিষ্টেল ফিল্ড স্প্লিটিং ফৰ অক্টাহেড্ৰেল কমপ্লেক্স ইজ সিমেট্ৰিক্যাল এই কাৰণে জি টাৰ্মটো ইউজ কৰিছো আৰু ইজি মানে হৈছে তোমাৰ ডাবলি ডিজেনাৰেট ওকে এই গোটেইটো হৈছে তোমাৰ অক্টাহেড্ৰেল ফিল্ডত ক্ৰিষ্টেল ফিল্ড স্প্লিটিং যে তোমালোকে এই গোটেই কথাটো জানিব লাগিব ওকে নেক্সট এতিয়া যদি মই চাও নেক্সট আৰু এটা কথা ডিসকাস কৰিম আজি আমি টেট্ৰাহেড্ৰেল কমপ্লেক্সৰ ক্ষেত্ৰত ওকে টেট্ৰাহেড্ৰেল কমপ্লেক্স ডিসকাস কৰোতে উল্টা হ'ব এবাৰ কথাটো এবাৰ কি হ'ব ইয়াত লিখিছিলো মই লিগাণ্ড এপ্ৰোচেছ এলং দা এক্সিছ নহয় জানো ইয়াতে কিন্তু উল্টা হৈছে ইয়াতে কি হ'ব এবাৰ লিগাণ্ড এপ্ৰোচেছ এলং দা এৰিয়া ওকে যদি লিগাণ্ড এপ্ৰোচেছ এলং দা এৰিয়া হয় তোমালোকে নিজে এটা ইমাজিনেশ্যন কৰাচোন এবাৰ কি হ'ব এবাৰ এৰিয়াত থকা অৰবিটেল বিলাকৰ এনাৰ্জি কি হৈ যাব বাঢ়ি যাব আৰু এক্সিছত থকা এনাৰ্জি বিলাক কি হৈ যাব এবাৰ কমি যাব ওকে সো এইটো হৈছে তোমাৰ অক্টাহেড্ৰেলৰ কাৰণে সো নেক্সট আমি এটা ডিসকাস কৰি আছো টেট্ৰাহেড্ৰেলৰ কাৰণে কেনেকুৱা হৈছে একদম সিম্পল সো এবাৰ আমি ডিসকাস কৰিম টেট্ৰাহেড্ৰেলৰ কাৰণে বাকি সব সেম আছে বাকি একো হলনি হোৱা নাই মাত্ৰ এবাৰ আমি কি গম পালো যে লিগাণ্ড এপ্ৰোচেছ এলং দা এৰিয়া টেট্ৰাহেড্ৰেল কমপ্লেক্সৰ ক্ষেত্ৰত এবাৰ কি হ'ব লিগাণ্ডবোৰে কোৰ পৰা বেছিকে এপ্ৰোচ কৰিব টেট্ৰাহেড্ৰেলৰ ক্ষেত্ৰত এলং দা এৰিয়া তে এলং দা এৰিয়া হোৱাৰ লগে লগে আকৌ একেই কণ্ডিশ্যন লিগাণ্ডে যেতিয়া সেন্ট্ৰেল মেটাল এটমক দিব আকৌ ইলেক্ট্ৰন ৰিপালচনৰ কথা আহিব এনাৰ্জি হাই হ'ব হয়নে তাৰ পাছত এই দুটা ভাগত বিভক্ত হ'ব খুজিব তো যদি এলং দা এৰিয়া হয় এই তিনিটাৰ এনাৰ্জি কি হৈ যাব এবাৰ বাঢ়ি যাব
obvious, very good. এটা কি হ'ব এই তিনিটাৰ এনাৰ্জি বাঢ়ি যাব এবাৰ ওপৰ কি যাব dxy dyz dzx আৰু তললৈ কি থাকিব dx square minus y square dz square এইটো কিয় হৈছে কাৰণ এবাৰ এইটা along the এৰিয়াত আছে ওকে আকৌ একেই কন্ডিশন এই যেটো স্প্লিটিং ওকে এইটোকে এবাৰ কেনেৰে বুজাম ডেল যেটো টেট্ৰাহেড্ৰেল এখানে কি টার্ম ইউজ কৰিম ডেল টি আগতে মই কি ইউজ কৰিছিলো অক্টাহেড্ৰেলৰ ক্ষেত্ৰত ডেল নট ওকে ও টোৱে অক্টাহেড্ৰেল বুজাই আছে এতিয়া কিন্তু এটা কথা আগতে এই দুটাক আমি কি লিখিছিলো ই জি লিখিছিলো হয় নে জিটোৱে মই কি বুজাই কৈছিলো জিৰেড অৰ্থাৎ সিমেট্ৰিক্যাল হলেহে জি টাৰ্মটো ইউজ কৰিব পাৰি আৰু তোমালোকে মনত ৰাখিব লাগিব টেট্ৰাহেড্ৰেল স্প্লিটিংটো সিমেট্ৰিক্যাল নহয় দ্যাট মিন্স সিমেট্ৰিক্যাল নহলে আমি অনলি কি লিখিম ই জি লিখিব নোৱাৰা এবাৰ ইয়াত ওকে নেক্সট এটোৰ কি হ'ব এবাৰ এটো হ'ব T2 জি লিখিব পাৰি জানো ইয়াতে নোৱাৰো কাৰণ এটো কি নহয় টেট্ৰাহেড্ৰেলৰ কাৰণে সিমেট্ৰিক্যাল নহয় স্প্লিটিংটো গতে এবাৰ কি হ'ব T2 আৰু E ওকে সো ইয়াতো তোমালোকে একেই ধৰণে কিমান ইনক্ৰিজ ডিক্ৰিজ হ'ব তোমালোকে নিজে কৰিব পাৰিব চোৱাচোন কিমান হ'ব আকৌ টোটাল কেইটা আছে পাঁচটা সৰি পাঁচটা কাৰ তুলনাত কমিছে এই তিনটা তুলনাত কমিছে ৰিমানটো কমিব আৰু কি হ'ব বাঢ়িব কিমান পাঁচটাৰ কাৰ তুলনাত দুটাৰ তুলনাত বাঢ়ি যাব সো ভ্যালু কেইটা কিমান হ'ব তুমি নিজে চাব পাৰিবা ওকে সো এটা দুইটা বস্তুৰে কনসেপ্ট চোৱা এই হ'ল মেইন কথা এটাই যে অক্টাহেড্ৰেল কমপ্লেক্স হলে লিগাণ্ডবোৰে এক্সিসৰ দিশত এপ্ৰোচ কৰে আৰু টেট্ৰাহেড্ৰেল কমপ্লেক্স হলে লিগাণ্ডবোৰে এৰিয়াৰ দিশত এপ্ৰোচ কৰে এই জি ওয়ার্ডটো বৰ ইউজফুল জিটো জিৰেড বুজায় জিৰেড মানে আছে সিমেট্ৰিক্যাল ওয়ার্ডটোৰ লগত এৰ ৰিলেশন আছে সিমেট্ৰিক্যাল হলে জিটো ইউজ কৰিব পাৰি যদি সিমেট্ৰিক্যাল নহয় জিটো ইউজ কৰিব নোৱাৰি আৰু টেট্ৰাহেড্ৰেলৰ ক্ষেত্ৰত আমি সেইকাৰণে জিটো ইউজ কৰিব নোৱাৰো ওকে সো এইটোই হৈছে আমাৰ অক্টাহেড্ৰেল আৰু টেট্ৰাহেড্ৰেলৰ বেসিক কনসেপ্ট ওকে তোমালোকে মনত ৰাখিব পাৰা এইটো মোস্ট ইম্পৰ্টেন্ট ম্যাথমেটিক্যাল যে মনত ৰাখিব পাৰা যে অক্টাহেড্ৰেল টেট্ৰাহেড্ৰেল যেটো স্প্লিটিং এটা অ্যাপ্রক্সিমেটলি কাৰ ইকুয়াল হয় 4/9 ডেল্টা নট ওকে তো ইকুয়াল চেইন বুলি কব বা অ্যাপ্রক্সিমেটলি 4/9 ডেল্টা নট এটা নিউমেৰিকেল কৰিবলৈ ইউজ কৰিব পাৰা ওকে দ্যাট মিন্স আমি গম পালো যে টেট্ৰাহেড্ৰেল স্প্লিটিংটো কি হয় কমকে হয় আৰু অক্টাহেড্ৰেল স্প্লিটিংটো বেছিকে হয় মই এটা ৰিজন কৈ দিছো কিয় টেট্ৰাহেড্ৰেল স্প্লিটিংটো কমকে হয় কাৰণ টেট্ৰাহেড্ৰেলত অনলি কেইটা লিগাণ্ড থাকিব 4টা কিন্তু অক্টাহেড্ৰেলৰ লিগাণ্ড কেইটা থাকিব 6টা মানে 6টা লিগাণ্ডে যদি স্প্লিটিং কৰিব পাৰিব 6টা লিগাণ্ডৰ ক্ষেত্ৰত এই স্প্লিটিংৰ ভেলুটো কি হৈ যাব কম হৈ যাব ওকে থ্যাংক ইউ নেক্সট ক্লাছত আমি বাকিবিলাক ডিসকাস কৰিম